জীৱনত প্ৰথমবাৰৰ বাবে এনেকৈ ৰাতি যাত্ৰা কৰিবলৈ ওলাইছোঁ। চ' আই হোপ অভিজ্ঞতা ভালেই হ'ব, বেয়া যাতে নহয় ভগৱানৰ ওচৰতহে প্ৰাৰ্থনা কৰি ওলালোঁ আৰু আজি তো একেবাৰে লগ পাই আছোঁ ৰাতিপুৱা। তো এতিয়ালৈ গুড নাইট। The next day. নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তো আজি আপোনালোকক ৱেলকাম জনাইছোঁ নৰ্থ ইষ্টৰ 7 ছিষ্টাৰৰ এজনী ছিষ্টাৰ মেঘালয়। চ' আজি মেঘালয়ৰ পৰা গুড মৰ্ণিং জনাইছোঁ আপোনালোকক। তো আহি থকাৰ সময়ত কেইটামান ক্লিপ লৈছোঁ, তো সেই ক্লিপ এতিয়া আপোনালোকে চাই লওক। মই দেখুৱাই আছোঁ আপোনালোকক, তো চাই থাকিব। ৰাতিপুৱা চাওক না কিমান কুঁৱলী পৰি আছে, একদম আমাৰ অসমত এনেকুৱা কুঁৱলী বৰ্তমান নায়েই। অলপ ডিফাৰেণ্ট লগা নাই বাৰু, এনেকুৱা সুন্দৰ মনোমোহা ঠাইত এই গৰমৰ দিনত এনেকুৱা কুঁৱলীৰ মাজত অলপ কেনেকুৱা ফিল হৈ আছে বাৰু আপোনালোকৰ কমেণ্টত জনাই দিবাচোন। ৰাতিটো গাড়ীতে উঠি আহিলোঁ, চ' 5-6 ঘণ্টা একদম নন ষ্টপ গাড়ীত, একদম টায়াৰ্ড ফিল হৈ আছে, টোপনিও লাগি আছে। চ' লগৰ দুজন আহিছিল, সিহঁতে অলপ শুই আছে। তো সিহঁতে গাড়ী চলাই আহিছে যিহেতু, তো গাড়ী চলাই আছে। মই অলপ ওলাই আহিলোঁ, কিমান থাকিম আৰু গাড়ীখনত, একদম বৰিং লাগি গৈছে। এই গাড়ীখনতে আমি কিছুমান অনলাইন ছাৰ্ভিচৰ কিছুমান বস্তু আনিছোঁ। তো ইয়াতে আহি পাৰ্ক কৰিলোঁ, এণ্ড ইয়াত কোনোবাই হেনো মালসমূহ আনলোড কৰিব। চ' তাকে ৰখি আছোঁ কেতিয়া আনলোড কৰা হয়। তো চাওঁ কিমান সময় লাগে। তেওঁক চাওক একদম ওখৰৰ একদম শুই আছে। আপোনালোকে বাৰু কিবা ডিফাৰেঞ্চ পাইছেনে আমাৰ অসম আৰু মেঘালয়ৰ? তো আগতেতো অসম মেঘালয় একেই আছিল, তো সময়ৰ লগে লগে বেলেগ হৈ গ'ল। তো আজি মনটো বহুত ভাল লাগি আছে। চ' এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যত আহিবলৈ সক্ষম হৈছোঁ। তো ভাল লাগে এনেকৈ আহিবলৈ। তো আমাৰ ওচৰৰে ৰাজ্য এখন, নিশ্চয় ভাল লাগিব। তো একচুৱেলি আহোঁতে ৰাতি আহিছিলোঁ, চ' ইমান এটা মোৰ কেমেৰাটো ভাল নহয়, তো একো দেখি নাপায় আন্ধাৰত। চ' যোৱাৰ সময়ত কিছুমান দৃশ্য আপোনালোকক দেখুৱাই যাম, তো ভিডিঅ'তে চাই থাকিব মোৰ লগত। ইয়াত আহি এটা বস্তু দেখাবলৈ যে ইয়াৰ বাসিন্দাখিনি চাফ চিকুণতাৰ প্ৰতি বহুত সজাগ। চ' ৰাতিপুৱাৰ পৰা সকলোৱে ডাষ্টবিনত জাবৰসমূহ আনি পেলাই দি থৈ আছে। চ' ৰাস্তাত এখন প্লাষ্টিকো পৰি নাই। চ' ভাল লাগে এনেকুৱা সকলোৱে সজাগ হ'লে। আপোনালোকে ইয়াত এটা ডিফাৰেঞ্চ পাব যে ইয়াত আহিলে অসমৰ তুলনাত বহুত ঠাণ্ডা, আৰু এই গৰমৰ দিনত ইয়াতে কুঁৱলী পৰে এতিয়াও। তো আপোনালোকক কিছুমান কুঁৱলী পৰা দৃশ্য আপোনালোকক দেখুৱাম, আপোনালোকে চাই ল'ব কিমান বহুত ঠাণ্ডা ইয়াত আমাৰ অসমৰ তুলনাত। ইয়াত আহি আজি এটা নতুন অভিজ্ঞতা হ'ল। গোটেই ৰাতি আজিলৈকে কেতিয়াও এনেকৈ উজাগৰে থাকি ট্ৰেভেল কৰা নাই। চ' আজি প্ৰথম এনেকুৱা হ'ল। তো নতুন নতুন অভিজ্ঞতা হৈ আছে জীৱনটোত, আৰু ইউটিউবত অহাৰ পৰাতো আৰু নতুন নতুন অভিজ্ঞতা হ'ব ধৰিছে। চ' একো নাই। একচুৱেলি সঁচাকৈ ক'ব গ'লে ন, মোৰ এতিয়ালৈকে বিশ্বাসেই হোৱা নাই যে মই এখন বেলেগ ৰাজ্যত আহি আছোঁ। তো কেনেকুৱা যে ফিলিং হৈ আছে ন, বুজাব নোৱাৰোঁ আপোনালোকক। চ' বেলেগ লাগি আছে আৰু ট'টেলি বেলেগ। মোৰ হয়তো এডিটিং স্কিল বেয়া, তো দৃশ্যসমূহ ইমান ভালদৰে দেখুৱাব নোৱাৰিম। চ' কেমেৰাও ইমান ভাল নহয়, তো চেষ্টা কৰিম আপোনালোকক বেষ্ট দিবলৈ। তো ভিডিঅ'টো চাব, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আকৌ প্লিজ কৰিব সকলোৱে। এয়া আমাৰ আনলোড প্ৰক্ৰিয়া চলি আছে। তো দাদাকেইজনে বস্তুসমূহ নমাই আছে। তো আমাৰ এটা ঠাইত আনলোড কৰা হৈ গ'ল, তো আৰু এঠাইত যাম। চ' ভিডিঅ'টো চাই থাকিব। 3-4 ঠাইত আমি যাম। চ' প্ৰথমতে আমাৰ কি উইলিয়ামছন না কি তেনেকুৱা ঠাইত প্ৰথমতে আনলোড কৰিলোঁ, আৰু এতিয়া সেই দামৰা নে কি সেই ঠাইডোখৰ যাম, নাজানো কিমান দূৰ। চ' চাই থাকিব ভিডিঅ'টো।
বেলেগ বেলেগ ঠাইত ঘূৰাৰ অভিজ্ঞতাটোৱে বেলেগ। চ' আমাৰ ইমানে লাগ বেয়া যে আজি হ'ল ছানডে, তো দোকানবিলাক সম্পূৰ্ণ বন্ধ। চ' খ্ৰীষ্টিয়ান লোকসকলে এই ছানডেটোত চাৰ্চত প্ৰে কৰিবলৈ যায়। চ' অলপ দূৰ আহি পালোঁ যেনিবা এখন, যাওঁ কি পাওঁ চাই লওঁ। তো এইখন দোকানখন তো এতিয়া গৈ আছোঁ আমি ৰংচং, আৰু অলপ মাল আনলোডিং কৰিব আছে। তো সেইখিনি কৰি আমি ঘৰমুৱা হ'ম। মনোমোহা দৃশ্য কেৱল আমাৰ নৰ্থ ইষ্টতে পাব, জংঘলেৰে ভৰা মনোমোহা সুন্দৰ পৰিৱেশ আৰু ক'তো নাপাব। তো ইয়াত আহি এনেকুৱা ফিল হৈ আছে যে যিফালে চাওঁ সিফালৰে ভিডিঅ' ক্লিপ ল'বলৈ মন যায়, কোনো এটা দৃশ্য এৰিব মন নাযায়। চ' আজি প্ৰথম দেখা পালোঁ জীৱনটোত এনেকুৱা দৃশ্য। তো মোৰ লগত চাই থাকক, আপোনালোকেও উপভোগ কৰক। আশা কৰোঁ সকলোৱে ভাল পাব। চ' চাই থাকিব মোৰ লগত, আপোনালোকেও দেখুৱাই গৈ আছোঁ, ময়ো চাই গৈ আছোঁ। কেমেৰাৰ ঠাইতো বহুত বস্তু কভাৰ হৈ নাই, কিছুমান দৃশ্য অহা নাই। তো মই নিজৰ চকুৰে চাই আছোঁ, তো একদম আনকমন। তো আপোনালোকক মই হয়তো কেমেৰাৰে ইমান ভালদৰে দেখুৱাব পৰা নাই, কিন্তু মই যিটো চাই আছোঁ হয়তো মোৰ জীৱনৰ প্ৰথম এনেকুৱা মনোমোহা দৃশ্য। তো আপোনালোককো যিমান পাৰোঁ চেষ্টা কৰিম দেখুৱাবলৈ। তো চাই থাকক। এই ঠাইডোখৰ দেখি বাৰু শ্বিলঙলৈ মনত পৰা নাই আপোনালোকৰ? শ্বিলং মেঘালয়ৰে এখন ডিষ্ট্ৰিক্ট হয়। চ' আমি যিটো ৰাস্তাৰে গৈ আছোঁ সেই ৰাস্তাটো দি গ'লেই শ্বিলং পায়। চ' আমাৰ যোৱা হোৱা নাই শ্বিলঙলৈ, তো আমাৰ উদ্দেশ্যটো বেলেগ, সেয়েহে আপোনালোকক এইবাৰ দেখুৱাব নোৱাৰিম। চ' আই হোপ আগলৈ চেষ্টা কৰিম কেতিয়াবা, যদি ভগৱানে ঠিক ঠাক কৰি মিলাই দিয়ে, তো নিশ্চয় এদিন নহয় এদিন আপোনালোকক দেখুৱাম। আপোনালোকে বাৰু মোৰ ব্লগবোৰ চাই কেনেকুৱা পায় প্লিজ কমেণ্টত জনাবচোন। তো ফাইনেলি আমি এতিয়া ৰংজঙৰ পৰা এতিয়া যাব ওলালোঁ। তো এতিয়া আমি যাম দামৰা নামৰ ঠাইডোখৰত। তো আপোনালোক ভিডিঅ'টো চাই থাকিব। এইখন ৰংজঙৰে মাৰ্কেট হয়, তো চাই লওক। হঠাতে বৰষুণ দিয়া ষ্টাৰ্ট হৈ গ'ল, একো ধৰিব নোৱাৰে বতৰৰ মহিমা। A few moments later. তো ফাইনেলি আমি দামৰা আহি পালোঁ, আৰু ইয়াত লাষ্ট আনলোডিংটো হ'ব, তাৰপিছত ঘৰমুৱা হ'ম আৰু চাই থাকক। 2000 years later. তো ফাইনেলি আমি ঘৰ আহি পালোঁ। চ' ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ। চ' যদি চাই ভাল পালে তো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব প্লিজ কৰি দিব। আকৌ এটি নতুন ভিডিঅ'তে লগ পাম আপোনালোকক সকলোকে। চ' বাই বাই।